হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনাৰ? আশা কৰোঁ আপোনালোকৰ বহুতেই ভাল। বৰ্তমান দেখিছে ইমান ৰ'দ, মই ঘৰতে বহি আছোঁ আৰু এতিয়া মোৰ খাবলৈ মন গৈছে বেলৰ চৰবত। তো দেউতাই বাৰে বাৰে কৈ আছিলে বেলৰ চৰবত বনোৱা। তো মোৰ অৱস্থাটো দেখিছে চাগে, মোৰ ভিডিঅ'টো বনাওঁতে এনেকুৱা অৱস্থা হৈ গৈছে। তাৰমানে মই ইমান গৰম, মই একেবাৰে পিন্ধিব আৰু কাপোৰ পিন্ধিবই মন নাই। মই যি আছিলোঁ তাতে ভিডিঅ'টো শ্বুট কৰাত লাগি গৈছোঁ। আৰু এতিয়া বেলবিলাক দেখিছে, ইয়াতে মানে মই বেলটো ফাটাই তাৰ পৰা আঠাখিনি আৰু মানে বেলটো গোটেইখিনি ভিতৰত থকা বস্তুখিনি ওলাই লৈছোঁ। ওলাই লৈ কেনে আৰু বাবু তাতে খেলি আছে, আমি গোটেইখিনি বহি বেলখিনি মই ওলাই ল'লোঁ খেলি মই মোবাইলটোৰ বোলো ভিডিঅ'টো শ্বুট কৰি থাকোঁ লগতে। বেলখিনি ওলোৱাৰ পিছত মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা কিমানখিনি ওলাইছোঁ। মোটামুটি মই 3-4টা বেল ওলাই লৈছোঁ। ওলাই লোৱাৰ পিছত আপোনাৰ ইয়াত বেলখিনি ওলাই থাকোঁতে মই আপোনাক কথা কওঁ, এই ভিডিঅ'টো মই ফেচবুকৰ পেজত মোৰ হিন্দীত ভাষাত আছে আৰু এইটো মোৰ ইউটিউবত অসমীয়া ভাষাত দিছোঁ। আৰু ইউটিউবত মই অসমীয়া ভিডিঅ'বিলাক আপলোড কৰি থাকিম আৰু যিটো মোৰ হিন্দীৰ ভিডিঅ'বিলাক আপুনি পাই থাকিব মোৰ এই ফেচবুক পেজত। আৰু বৰ্তমান মানে মোৰ হিন্দী বেছি ফলোৱাৰ্ছ আছে, যাৰ কাৰণে মই ভিডিঅ'টো হিন্দীত শ্বুট কৰিব লগা হয়। মই সিমান ভালকৈ হিন্দীটো ক'ব নোৱাৰোঁ, তথাপিতো মই কৈ আছোঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। আৰু বেলৰ যিটো চৰবত হয়, এইটো আমি এনেকৈ সানি লওঁ। সানি লৈ কেনে তাত নিমখ আৰু চেনি দি, বেছি একো কৰিব লগা নাই, দি আমি এনেকৈ ঘুলি দিওঁ। ঘুলি দিয়াৰ পিছত ইয়াক আমি চেকনিৰ সহায়ত চেকি ল'ম। কিন্তু এটা অসুবিধা হয়, চেকোঁতে বহুত টাইম লাগি যায়, কাৰণ চেকোঁতে মানে ইয়াৰ বাহিৰৰ বস্তুবিলাক থাকি যায় যে। তো মই এনেকৈ চেকি আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ। আপোনালোকে খাব, এনেকুৱাকৈ বনাই বহুত ধুনীয়া লাগে আৰু গৰমৰ কাৰণে বহুত উপকাৰী হয়। আমি এনেকৈ চৰবতখিনি উলিয়াই লৈছোঁ, উলিয়াই লৈ খাইছোঁ। ইমান ভাল লাগিছে। কিন্তু মোৰ এটা কথা মনত পৰি গৈছে লাষ্টত, মানে তাত অকণমান যদি ফ্ৰিজত ঠাণ্ডা কৰি খালোঁ হয় তো খুব ভাল লাগিলে হয়। কিন্তু মই সেইটো ভবা নাছিলোঁ। কিন্তু প্ৰথমবাৰ মই আজি বেলৰ চৰবত বনাইছোঁ। ইয়াৰ আগত মই বেলৰ চৰবত খোৱাও নাছিলোঁ আৰু বনোৱাও নাছিলোঁ। আজি খাই মোৰ বহুত ভাল লাগিছে। তো মই আপোনালোকৰ সেই ফিলিংছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। ধন্যবাদ।